বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত কথা পাতিম যে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে দিয়া এটা অতি গুৰুত্বপূৰ্ণ জাননীৰ বিষয়ে। আৰু এই শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে কি গুৰুত্বপূৰ্ণ নটিচ দিলে আহক আমি জানি লওঁ সেই জাননীৰ বিষয়ে। যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমৰ মেডিকেল কলেজ এণ্ড হস্পিটেলসমূহত পেৰামেডিকেল সায়েন্স পঢ়ি আছিলে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ যে ইতিমধ্যে সিহঁতে সেকেন্ড ইয়াৰ ফাইনেল এক্সামিনেশ্যন দিছিল আৰু এই সেকেন্ড ইয়াৰ ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে। আৰু এই পেৰামেডিকেলৰ বাবে কি কোৰ্সৰ বাবে ৰিজাল্ট ঘোষণা কৰিছে সেই বিষয়ে জানি লওক। ডিপ্লোমা ইন মেডিকেল ল্যাবৰেটৰী টেকনলজি অৰ্থাৎ DMLT, ICU, OT টেকনিচিয়ান, ডিপ্লোমা ইন ৰেডিঅ'গ্ৰাফিক টেকনলজি, ডিপ্লোমা ইন কাৰ্ডিয়েক কেয়াৰ টেকনলজি, ডিপ্লোমা ইন ফিজিঅ'থেৰাপি, ডিপ্লোমা ইন ফিজিচিয়ান এছিষ্টেণ্ট, এইকেইটা কোৰ্সৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰিছে। আৰু এই কোৰ্সকেইটা কোন কোন কলেজৰ পৰা ঘোষণা কৰিলে অৰ্থাৎ কোন কোন কলেজৰ ৰিজাল্ট ঘোষণা কৰিলে এই শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে সেই বিষয়ে জানি লওক। GMCH গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল গুৱাহাটী, আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড়, যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল যোৰহাট, শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল শিলচৰ, ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল বৰপেটা। এই 5টা মেডিকেল কলেজ এণ্ড হস্পিটেলত থকা ইনষ্টিটিউশ্যন অফ পেৰামেডিকেল সায়েন্সৰ ৰিজাল্ট ঘোষণা কৰিছে শ্ৰীমন্ত শংকৰদেৱা অফ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে। গতিকে এই ৰিজাল্টসমূহ চাবলৈ ছাত্ৰ ছাত্ৰীসকলে কি দেখিব লাগিব বা কি চাব লাগিব সেই বিষয়ে জানি লওক। ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্ট পাবলৈ হ'লে নিজৰ ডিপাৰ্টমেণ্ট চাব লাগিব, কলেজৰ নাম চাব লাগিব, ৰোল নাম্বাৰ চাব লাগিব আৰু নেম চাব পাৰিব। ইয়াৰ উপৰিও ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকীয়ে পাছ কৰিলে নে ফেইল কৰিলে সেইটো চাব পাৰিব, সাইডত লিখি দিয়া আছে। তো বন্ধুসকল, ইয়াৰ বিষয়ে আৰু অধিক জানিবলৈ হ'লে আপোনালোকে মোৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত যাব পাৰে। মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, সেই লিংকত ভিজিট কৰি আপোনালোকে ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিব পাৰিব আৰু ৰিজাল্ট পাই যাব। বন্ধুসকল, যিজন ব্যক্তি আজি মোৰ এইটো চেনেলত প্ৰথমে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম, আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাই যায়। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। থেংক ইউ।